নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ ষ্টাডি উইথ ৰাতুল ইউটিউব চেনেললৈ। আজিৰ এই ভিডিঅ'ত আমি আলোচনা কৰিম আসাম পুলিচ ABUB, APRO, APSC গ্ৰেড 4 আৰু অন্যান্য প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে টপ 20 ইম্পৰ্টেণ্ট সাধাৰণ জ্ঞানৰ প্ৰশ্ন। তেতিয়াহ'লে বলকচোন অতি পলম নোহোৱাকৈ ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়া হৈছে ভিডিঅ'টিৰ প্ৰথমটি কুৱেশ্যন। হু ৱাজ দ্য ফাৰ্ষ্ট প্ৰেচিডেণ্ট অফ ইণ্ডিয়া? ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি কোন আছিল? শুদ্ধটো হৈছে অপশ্যন নম্বৰ বি, ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ। পৰৱৰ্তী প্ৰশ্ন, হুইচ ইজ দ্য স্মলেষ্ট ষ্টেট ইন ইণ্ডিয়া? ভাৰতৰ আটাইতকৈ সৰু ৰাজ্য কোনখন? শুদ্ধটো হৈছে অপশ্যন নম্বৰ বি, গোৱা। পৰৱৰ্তী প্ৰশ্ন, হুৱেৰ ইজ দ্য হেডকোৱাৰ্টাৰ্ছ অফ ইজৰ? ইজৰৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? শুদ্ধটো হৈছে অপশ্যন নম্বৰ চি, বেংগালুৰু। এতিয়া আহিছোঁ আন এটা কুৱেশ্যনলৈ। হু ৰোট দ্য বুক অৰ্থশাস্ত্ৰ? অৰ্থশাস্ত্ৰ পুথিখন কোনে লিখিছিল? শুদ্ধটো হৈছে অপশ্যন নম্বৰ বি, কৌটিল্য। কৌটিল্য বা চাণক্য। কৌটিল্যৰ আন এটা নাম হৈ যাব চাণক্য। পৰৱৰ্তী প্ৰশ্ন, হোৱাট ইজ দ্য কেপিটেল অফ অষ্ট্ৰেলিয়া? অষ্ট্ৰেলিয়াৰ ৰাজধানী কি? শুদ্ধটো হৈছে অপশ্যন নম্বৰ চি, কেনবেৰা। পৰৱৰ্তী প্ৰশ্ন, হুইচ প্লেনেট ইজ নন এজ দ্য ব্লু প্লেনেট? কোনটো গ্ৰহক নীলা গ্ৰহ বুলি জনা যায়? শুদ্ধটো হৈছে অপশ্যন নম্বৰ এ, পৃথিৱী। আৰু ৰঙা গ্ৰহ হৈছে শুক্ৰ গ্ৰহ, এইটো মনত ৰাখিব। পৰৱৰ্তী প্ৰশ্ন, হু ইনভেণ্টেড পেনিচিলিন? পেনিচিলিন কোনে আৱিষ্কাৰ কৰিছিল? শুদ্ধটো হৈছে অপশ্যন নম্বৰ বি, আলেকজেণ্ডাৰ ফ্লেমিং। এতিয়া আহিছোঁ আন এটা কুৱেশ্যনলৈ। ইন হুইচ ইয়াৰ ডিড টাইটানিক চিংক? টাইটানিক জাহাজখন কোন বছৰত ডুবি গৈছিল? শুদ্ধটো হৈছে অপশ্যন নম্বৰ বি, 1912 চনত। নেক্সট কুৱেশ্যন, হুইচ চিটি ইজ দ্য মানচেষ্টাৰ অফ ইণ্ডিয়া? ভাৰতৰ মানচেষ্টাৰ বুলি কোনখন চহৰক কোৱা হয়? শুদ্ধটো হৈছে অপশ্যন নম্বৰ বি, আহমেদাবাদ। পৰৱৰ্তী প্ৰশ্ন, হোৱাট ইজ দ্য কাৰেঞ্চি অফ জাপান? জাপানৰ মুদ্ৰাৰ নাম কি? শুদ্ধটো হৈছে অপশ্যন নম্বৰ বি, য়েন। এতিয়া আহিছোঁ আন এটা কুৱেশ্যনলৈ। হু ইজ নন এজ দ্য নাইট এংগেল অফ ইণ্ডিয়া? ভাৰতৰ নাইট এংগেল বুলি কাক কোৱা হয়? শুদ্ধটো হৈছে অপশ্যন নম্বৰ বি, সৰোজিনী নাইডু। নেক্সট কুৱেশ্যন, পংকজ আদৱানী ইজ এছ'চিয়েটেড উইথ হুইচ স্পৰ্ট? পংকজ আদৱানী কোনটো খেলৰ সৈতে জড়িত? শুদ্ধটো হৈছে অপশ্যন নম্বৰ বি, বিলিয়াৰ্ডছ। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য কেমিকেল নেম অফ চল্ট? নিমখৰ ৰাসায়নিক নাম কি? শুদ্ধটো হৈছে অপশ্যন নম্বৰ এ, ছ'ডিয়াম ক্লৰাইড। এতিয়া আহিছোঁ আন এটা কুৱেশ্যনলৈ। হুইচ চিটি ইজ কল্ড দ্য চিটি অফ লেকছ ইন ইণ্ডিয়া? ভাৰতৰ কোনখন চহৰক হ্ৰদৰ চহৰ বুলি কোৱা হয়? শুদ্ধটো হৈছে অপশ্যন নম্বৰ বি, উদয়পুৰ। নেক্সট কুৱেশ্যন, হু ফাউণ্ডেড দ্য ব্ৰহ্ম সমাজ? ব্ৰহ্ম সমাজ কোনে প্ৰতিষ্ঠা কৰিছিল? শুদ্ধটো হৈছে অপশ্যন নম্বৰ বি, ৰাজা ৰামমোহন ৰায়। এতিয়া আহিছোঁ আন এটা কুৱেশ্যনলৈ। হুইচ ডে ইজ চেলিব্ৰেটেড এজ আৰ্থ ডে? কোনটো দিন ধৰিত্ৰী দিৱস হিচাপে পালন কৰা হয়? শুদ্ধটো হৈছে অপশ্যন নম্বৰ এ, 22 এপ্ৰিল। এতিয়া আহিছোঁ আন এটা কুৱেশ্যনলৈ। হু ৱাজ দ্য ফাৰ্ষ্ট আছামিজ টু উইন জ্ঞানপীঠ এৱাৰ্ড? জ্ঞানপীঠ বঁটা লাভ কৰা প্ৰথম অসমীয়া কোন আছিল? শুদ্ধটো হৈছে অপশ্যন নম্বৰ বি, বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। এতিয়া আহিছোঁ আন এটা কুৱেশ্যনলৈ। হুইচ ইজ দ্য লাৰ্জেষ্ট ডিজাৰ্ট ইন দ্য ৱৰ্ল্ড? পৃথিৱীৰ আটাইতকৈ ডাঙৰ মৰুভূমি কোনখন? শুদ্ধটো হৈছে অপশ্যন নম্বৰ বি, ছাহাৰা। নেক্সট কুৱেশ্যন, দ্য বেটেল অফ পলাচী ৱাজ ফ'ৰ্ট ইন? পলাচীৰ যুদ্ধ কেতিয়া হৈছিল? শুদ্ধটো হৈছে অপশ্যন নম্বৰ এ,
1757 চনত ইয়া হৈছে ভিডিঅ'টিৰ অন্তিমটি কুৱেশ্যন আকৌ বেলেগ এটা ভিডিঅ'ত লগ পাম বুলি আশা ৰাখিছোঁ ধন্যবাদ